সো আজি আমি শিকিম কি বস্তু ভাৱেল কি ভাৱেল ইংলিছত ভাৱেল কিমানটা পাঁচটা গম পোৱা কি কি আসমত কোৱা What are the vowels in English? Ada nana? Tumi? A, E, I, U, O. Tumi? Ada nana? Baha. Tulang tulang tu nana? Jadi tu lagi Ofamia, O A paiso, aru O F paiso. ভাগ ভাগ কে দিয়া আছে অ আ টু বেলেগ কে দিয়া আছে ক খ বেলেগ কে দিয়া আছে কিন্তু ইংলিশত একে জায়গাতেই দুটা মিক্স কৰি দিছে এটা হৈছে এটা কৈছে ভাৱেল আৰু এটা কৈছে কি কনসনেন্ট এটা হৈছে ভাৱেল আৰু এটা কনসনেন্ট ভাৱেল আৰু consonant vowel গুলো হইছে মাত্র পাঁচটা a e i o u o a e i o u এই পাঁচটা হৈছে ভাৱেল যাক আমি অসমীয়াত অ আ বুলি কওঁ অসমীয়াত যে অ আ হ্ৰস্ব ই দীৰ্ঘ ই এইবোৰ যে পঢ়া সেইবোৰেই ইংলিছত মাত্ৰ পাঁচটা দিছে আৰু সেই পাঁচটা হৈছে কি সেই পাঁচটা কি E, I, O, U এই পাঁচটা হৈছে ভাৱেল যেনেকে অসমীয়া অ আ লৈ খেনে অ আ মুখস্থ কৰি পঢ়ি সেইবোৰ আকাৰ ইকাৰ আমি পঢ়ো হয় না নহয় তেনেকে ইংলিছত এই এ ই আই ও ইউ এই পাঁচটা লৈ খেনে আমি কি পঢ়িম আকাৰ ইকাৰ উচ্চাৰণ দীৰ্ঘিকা এইবোৰ বুজি পাইছা ন তো এতিয়া কেতিয়াবা এনেকুৱা হয় A, E, I, O, U এই পাঁচটা ভাৱেল আমি শুনো কিন্তু মনত নাথাকে হয় না নহয় তাৰ কাৰণে এটা আমাৰ কি আছে বুদ্ধি আছে ট্ৰিক আছে এই বুদ্ধিটো হৈছে ABCD আমি ইংলিছৰ এই লেটাৰ কেইটা এই এলফাবেট কেইটা যেতিয়া আমি পঢ়িম ABCD লেটাৰ কেইটা যেতিয়া আমি পঢ়িম তেতিয়া আমি খালি সাম চেক কৰি যিবোৰ এলফাবেট উচ্চাৰণ কৰোতে যিটো লেটাৰ উচ্চাৰণ কৰোতে মুখৰ তলৰ অংশটো ওপৰৰ অংশৰ লগত টাচ হোৱা নাই মাজেদি ফাক এটা আছে ভিতৰৰ পৰা বায়ু ওলাই আহিছে বতাহ ওলাই আহিছে সেই কেইটাই হৈছে কি ফৰ এক্সাম্পল উদাহৰণ হিচাপত যদি আমি কওঁ এ সসন জিভাৰ তলৰ অংশটো ওপৰত কৰবাত টাচ হৈছে নেকি এ সিধা ভিতৰৰ পৰা কি ওলাই আহিছে কথা ওলাইছে কিন্তু আকৌ যদি আমি পঢ়ো বি তেতিয়া টাচ হৈছে নে কৰবাত কোনটো উঠত টাচ হৈছে হয় না নহয় ক'ত টাচ হৈছে উঠত তো সেইকাৰণে যিটো টাচ হ'ব তলৰ অক্ষৰ লগত ওপৰৰ অংশ সেই কেইটাক আমি কি বুলি কম কনসনেন্ট আৰু যি কেইটা টাচ নহ'ব তলৰ অক্ষৰ লগত ওপৰৰ অংশ মাজেদি ফাক থাকিব সেইটোক আমি কি কম ভাৱেল সেইটোক আমি কি বুলি কম ভাৱেল তো এতিয়া এই কেইটা যদি আমি পঢ়ো এ ফাক আছে কোনটো টাচ হোৱা নাই তলৰ ওপৰৰটোৰ লগত কিন্তু যেতিয়া আমি পঢ়িম বি তেতিয়া উঠত টাচ হৈছে যেতিয়া আমি পঢ়িম সি তেতিয়া দাঁতৰ আৰু জিভাত টাচ হৈছে হয় না নহয় আকৌ যদি আমি পঢ়ো ডি তেতিয়া তালুত লাগিছে জিভাটো হয় না নহয় সো আজি আমি
শিকিলো আৰু নেক্সট টাইম আমি মনত ৰাখিম যদি কোনোবাই প্ৰশ্ন কৰে কোৱেশ্চন কৰে যে ভাৱেল ইংলিছত কিমানটা আছে আৰু কি বাই চান্স উই হ্যাভ ফৰগটন আমি কি কৰিলো পাহৰি গলো মনত নাই তেতিয়া আমি কি কৰিম এইটো দিমাগত আনিম ও সাৰে দেখোন কৈছিলে হা সাৰে দেখোন কৈছিলে যে আমি যেতিয়াই মনৰ পৰা আঁতৰি যাব বা পাহৰি যাম তেতিয়া আমি কি কৰিম ABCD পঢ়িব লাগিব ABCD পঢ়ি যিবোৰ দেখা পাম উচ্চাৰণ কৰোতে কওঁতে তলৰ মুখৰ তলৰ অংশটো ওপৰটোৰ লগত টাচ হোৱা নাই এই কেইটাই আমি কৈ দিম ভাৱেল মনত থাকিব নে বুজি পাইছা নে সকলোৱে পাইছা তো এই কেইটা বহুত ইম্পৰ্টেন্ট হয় আৰু যি কেইটা টাচ হ'ব তলৰ অংশৰ লগত ওপৰৰ অংশ এই কেইটা আমি কি বুলি কম কনসনেন্ট যাক অসমীয়াত ভাৱেলত কোৱা হয় ভাৱেলৰ নামটো হৈছে স্বৰবৰ্ণ ইয়াৰ অৰ্থ আৰু কনসনেন্ট ইয়াৰ অৰ্থ হৈছে ব্যঞ্জন বৰ্ণ ক খ ঠিক আছে এগুলো মনত থাকিব কিন্তু এনেকুৱা এটা লেটাৰ আছে এনেকুৱা এটা এলফাবেট আছে এতিয়া কোৱাচোন তেতিয়া হলে সি বুলি ক'লে হেতু কি হ'ব ভাৱেল হ'ব না কনসনেন্ট হ'ব ডি বুলি ক'লে কি হ'ব ই বুলি ক'লে কি হ'ব ভাৱেল ই মাজেদি ওলাই গৈছে হয় না ই এফ জি টাচ হৈছে জিবাত হৈছে হয় না এইচ কনসনেন্ট এইচ ডাইৰেক্ট দাঁততো লাগিছে জিবাতো লাগিছে আই মাজেদি ওলাই গৈছে ভাৱেল জে কনসনেন্ট কে কনসনেন্ট টাচ হৈছে এল কনসনেন্ট এম এন ও ভাৱেল পি কিউ কিউ জিবা লাগিছে হয় না নহয় নাগালে কিউ কিউ ডব্লিউ ডব্লিউ কনসনেন্ট ডাবল ইমান বাৰ লাগিছে হয় না নহয় এক্স কনসনেন্ট ওয়াই ওয়াই এইটো কিন্তু টাচ হোৱা নাই সোয়া ওয়াই মাজেদি ওলাই গৈছে হয় না নহয় কেতিয়া হলে মই এইটা কওঁতে এই ভাৱেল কেইটা কওঁতে মই কিয় নকলো ওয়াইটো আছে বাৰু এটো তো হেইটাও চাই নহয় এটো কি নহয় টাচ নহল হৈছে নেকি মাজেদি ওলাই গৈছে সো মাজেদি ওলাই গলেও এটো আমি ভাৱেল বুলি কব নোৱাৰিম কাৰণ এটো হৈছে সেমি ভাৱেল আধা ভাৱেল আৰু আধা কনসনেন্ট একাৰে কোৱা অকল এটা এনেকুৱা ইংলিছত এলফাবেট আছে যেটো কি হয় ভাৱেলও হয় কনসনেন্টও হয় যাক আমি কি বুলি ক'ব পাৰি ভাৱেলও ক'ব পাৰি কনসনেন্টও ক'ব পাৰি একাৰণে হেতু আমি ভাৱেল হিচাপত ধৰিব নালাগে যদি তুমি তোমালোক কি কৰা ৰিডিং পঢ়িব যেতিয়া যাবা তেতিয়া মনে মনে মনত ৰাখিবা এটো ভাৱেল হিচাপে ধৰি লবা ভাবি লবা এটো ভাৱেল হয় আৰু y ফৰ 29 ইয় হয় আৰু কেতিয়াবা আমি ধৰিব লাগে y মানে হস্যই অসমীয়াত যদি কোৱা y মানে হস্যই বুজি পাইছা তো ইংলিশৰ আজিৰ কাৰণে ইমানখিনিয়ে গোটেইখিনি ভালকে মনত ৰাখিবা হ'ব মনত ৰাখি তাৰ পিছত নেক্সট টাইম যদি কেতিয়াবা দৰকাৰ পৰে তেতিয়া ক'ব পাৰা হ'বনে